হালেলুয়া, সবকে জয় যীশু। প্ৰভু যীশু নামত মোৰ চেনেললৈ স্বাগত কৰিছোঁ। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰিব। আমি আজি ঈশ্বৰৰ বাক্য আলোচনা কৰিম আৰু প্ৰাৰ্থনা কৰিম। আজি ছাবজেক্ট হৈছে আজি ভয় কাৰণে, ভয়ৰ পৰা আমি কেনেকৈ জিকিম, ভয়ৰ পৰা আমি কেনেকৈ শক্তি সাহসৰ আত্মা পাম, আমি তাৰ কাৰণে আমি বাইবেলত চাম আৰু প্ৰাৰ্থনা কৰিম। যি শয়তানে আত্মাৰ পৰা মানুহ ভয় খুৱাই ৰাখে আৰু বান্ধি ৰাখে, ভয় দি ৰাখে আৰু তাক সেৱা কৰিবৰ কাৰণে, শয়তানক মানিবৰ কাৰণে। আৰু মানুহে ঈশ্বৰক মানিব লাগে, কিন্তু শয়তানে ভয় সোমাই মনত, মানে ঈশ্বৰক বাদ দি শয়তানকে সেৱা কৰে মানুহবিলাক। সেইকাৰণে আমি তাৰ বিষয়ে আমি চাম আজি। হালেলুয়া। তো আপুনি যদি মোৰ বাক্যবিলাক শুনিব আৰু যদি আপুনি ভাল লাগিছে, আপুনি লাইক কৰিব আৰু আপুনি শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। যদি আপুনি নতুন মানুহ, তো ঈশ্বৰে আপোনাৰ জীৱনত কাম কৰিব। ঈশ্বৰ জীৱিত ঈশ্বৰ হয়। প্ৰভু যীশু দয়ালু ঈশ্বৰ হয়, প্ৰেমেৰে পৰিপূৰ্ণ ঈশ্বৰ হয়। হালেলুয়া। তো ঈশ্বৰৰ প্ৰতিটো বাক্যতে জীৱন আছে বুলি কৈছে। হালেলুয়া। তো আমি ভাতটো খাই আমি শৰীৰটো জীয়াই আছে, সেইকাৰণে আত্মাটো জীয়াই থাকিবৰ কাৰণে, আত্মাটো চাফা হ'বৰ কাৰণে, শক্তি পাবৰ কাৰণে আমি ঈশ্বৰৰ বাক্যটো শুনি পিনে পালন কৰিব লাগিব। তেতিয়া ঈশ্বৰে আমাৰ জীৱনত শক্তি দিব, আমাৰ আত্মাত শক্তি পাম আমি। হালেলুয়া। আমেন। তো আমি ইয়াত আৰম্ভ কৰিম, বাইবেলত চাম। হালেলুয়া। ৰোমীয়া কিতাপত লিখিছে 8 অধ্যায় 15 পদ। কাৰণ তোমালোক যে পুনৰাই ভয় কৰিবলৈ দাসত্বৰ আত্মা পালা, এনে নহয়, কিন্তু যি আত্মাই দ্বাৰাই আমি আব্বা পিতৃ বুলি এই মাতো, এনে তুলনীয় পুত্ৰ আত্মা পালা বুলি কৈছে। আমেন। হালেলুয়া। সেইকাৰণে ইয়াত কৈছে কি বাইবেলত, হালেলুয়া, তো ভয় কৰিবৰ কাৰণে এনেকা ঈশ্বৰে আমাক ভয় খাব আত্মা দিয়া নাই বুলি কৈছে। হালেলুয়া। তো ঈশ্বৰে আমাক সেই ভয়ৰ পৰা আমাক মানে স্বাধীন কৰিলে, শক্তি দিলে, আমাক মুক্তি দিলে। হালেলুয়া। সেইকাৰণে আমি যদি যীশুক নাম লয়, তো বাইবেলত লিখিছে অকল যীশু নামতে শয়তানটো পলাই যায়। ভূতবিলাকে বিশ্বাস কৰে ঈশ্বৰ এটা বুলি বিশ্বাস কৰে, ভয়ত চিঞৰি যায় বুলি কৈছে। হালেলুয়া। তো সেইকাৰণে আমি যদি যীশু নাম লয়, তেতিয়াহ'লে আমি শয়তানক ভয় খাব দৰকাৰ নাই। হালেলুয়া। তো সেইকাৰণে যীশু হয় পবিত্ৰ, সত্য আৰু জীৱন্ত প্ৰভু, মৰাৰ পৰা জি উঠিলে, তাৰ নিচিনা কোনো নাই। সেইকাৰণে আমি সেই ৰজা প্ৰভু নাম যদি আমি লয়, যীশুৰ নাম যদি লয়, আৰু যীশুৱে পবিত্ৰ আত্মা যদি আমাৰ জীৱনত দিলে, তেতিয়াহ'লে আমি শয়তানৰ ওপৰত আমি জিকিম। হালেলুয়া। শয়তানৰ আত্মাবিলাক আমাৰ তলত থাকিব। হালেলুয়া। পলাই যাব যীশুৰ নামত। হালেলুয়া। তো সেইকাৰণে ইয়াত কৈছে আমি ভয় খাবৰ কাৰণে, একদম কঁপি থাকিবৰ কাৰণে, তো শয়তানক ভয় খাবৰ কাৰণে নহয়। বাইবেল কৈছে কি শক্তি আত্মা দিলে বুলি কৈছে আমাক। হালেলুয়া। ঈশ্বৰক আমি সেৱা কৰিবৰ কাৰণে আত্মা দিছে, ঈশ্বৰক আমি স্তুতি কৰিবৰ কাৰণে আত্মা দিছে ঈশ্বৰে, পবিত্ৰ আত্মা দিছে। বাইবেল কৈছে যেতিয়া পবিত্ৰ আত্মা পাব সেই মানুহজন, খ্ৰীষ্টান মানুহজন, তেতিয়াহ'লে ঈশ্বৰক বিশ্বাস কৰা মানুহজন, তেতিয়াহ'লে ভূতবিলাকক খেদাব বুলি কৈছে। আমেন। হালেলুয়া। আৰু নৰিয়া গাত, বেমাৰী গাত হাত দিলে, প্ৰাৰ্থনা কৰিলে, তেল ঘঁহিলে, তো সেই বেমাৰ সুস্থ হৈ যাব বুলি কৈছে। আমেন। হালেলুয়া। নতুন ভাষাৰে কথা ক'ব, পৰভাষা ক'ব, লেংগুৱেজ ৰাবা চান্দা ৰাবা শিখে ৰাবা চান্দে, এনেকৈ হেভেন লেংগুৱেজ, ঈশ্বৰৰ কথা এনেকৈ। হালেলুয়া, হোচানা, এনেকৈ ঈশ্বৰৰ কথাবিলাক নতুন ভাষাৰে কথা ক'ব। তো এনেকুৱা, তো সাপক তুলি ল'ব বুলি কৈছে। এনেকুৱা পাণ নাখক কোনো এনেকুৱা ঔষধ খোৱালেও এনেকুৱা হানি নহ'ব বুলি কৈছে। হালেলুয়া। সেইকাৰণে ঈশ্বৰৰ আত্মা যদি আমাৰ জীৱনত আহে, ঈশ্বৰৰ আত্মা যদি আমি পাইছোঁ, তেতিয়াহ'লে আপোনাৰ জীৱনটো আপুনি শক্তি পাব। তেতিয়া বাইবেল কৈছে কি তুমি দাসৰ এনেকৈ ভয়ত থকা আপোনাৰ আত্মা নহয়, আপোনাৰ জীৱনটো শয়তানৰ ভয়ত থাকিবৰ কাৰণে নহয়, আপোনাৰ জীৱনটো ফ্ৰীডম পালে, আপোনাৰ জীৱনত আপুনি শক্তি পালে, আপোনাৰ জীৱনত আপুনি মুক্তি পালে। তো সেইকাৰণে আমি ঈশ্বৰৰ মানুহ হয়, খ্ৰীষ্টান মানুহ হয়, কিন্তু আমি ভয় খাই শয়তানক, তো তেতিয়াহ'লে আমি ঈশ্বৰৰ সেই শক্তি আত্মাটো পোৱা নাই। তেতিয়াহ'লে তো বাইবেল কৈছে কি এটা চাকৰে দুটা মালিকক খাটিব নোৱাৰে বুলি কৈছে। আমেন। হালেলুয়া। তো সেইকাৰণে আমি ঈশ্বৰৰ মানুহ হয়, ঈশ্বৰৰ চাকৰ হয়, ঈশ্বৰকে আমি খাটিব লাগে, ভয় খাব লাগে। তেতিয়া আমাক বাইবেল কৈছে কি ঈশ্বৰৰ স্বৰ্গদূতে আমাক চাউনি পাতে বুলি কৈছে। চবফালে এনেকুৱা স্বৰ্গদূত আমাৰ কাৰণে পঠিয়াই দিব। আৰু সেইকাৰণে শয়তানক আমি ভয় খাব নালাগে, ঈশ্বৰকে ভয় খাব লাগে। তেতিয়া ঈশ্বৰে আমাক প্ৰটেকশ্যন কৰিব, বচাই দিব। যিমান শয়তানে বুদ্ধি কৰিলেও, শয়তানে
বেমাৰ দিব বিচাৰিলেও ভয় খুৱাব বিচাৰিলেও তেতিয়া আমাৰ ভয় নহ'ব কেলে বাইবেলে কৈছে ধাৰ্মিকজন সিংহ নিচিনা বুলি কৈছে আমেন হালেলুয়া তো সেইকাৰণে আপুনি সাহস পাব তো আপুনি শক্তি পাব ঈশ্বৰৰ আত্মা যেতিয়া আহিব আত্মা জুই আহিব আত্মা শক্তি আহিব আপোনাৰ জীৱনত তো আপুনি শক্তি পাব সেইকাৰণে আপুনি ভয় খাব নালাগে বাইবেলে কৈছে কি যদি আপুনি খ্ৰীষ্টান মানুহে যদি আপুনি ভয় খায় তেতিয়াহ'লে বাইবেলে কৈছে সেই ভয়াতুবিলাক মায়াবীবিলাক বেবিচাৰীবিলাক মিছা কথা ভাল পোৱাবিলাক সেইবিলাক স্বৰ্গৰাজ্যত জেগা নাই বুলি কৈছে হালেলুয়া তো সেইকাৰণে বাইবেলে কৈছে কি তোমালোকে মুক্তি পালা বুলি কৈছে হালেলুয়া তোমালোকে শক্তি আত্মা পালা বুলি ভয় আত্মা নহয় বুলি কৈছে আমি ভয় খাব দৰকাৰ নাই ঈশ্বৰৰ আত্মা আমাৰ লগত আছে ঈশ্বৰৰ আত্মা যদি আপোনাৰ লগত আছে আপুনি শক্তি পাব আপুনি চৈতানক আপুনি হৰুৱাব পাৰিব হালেলুয়া তো সেইকাৰণে বাক্যবিলাক জীৱন আছে শক্তি আছে সঁচাকৈ হালেলুয়া ঈশ্বৰে আপোনাৰ আশীৰ্বাদ কৰিব এই বাক্যৰ পৰা হালেলুয়া তো আমি ঈশ্বৰৰ বাক্যৰ লগত চলিব লাগে খালি তেতিয়া আমি শক্তি পাম হালেলুয়া বাইবেল কৈছে যদি আমি সত্যত নাথাকে তেতিয়াহ'লে শক্তি নাই বুলি কৈছে আমেন হালেলুয়া আপুনি সঁচাত থাকিব লাগিব ঈশ্বৰৰ বাক্যমতে চলিব লাগিব তেতিয়া আপুনি শক্তি পাব তেতিয়া আপুনি বল পাব হালেলুয়া যদি আমি সত্যত নাথাকে তেতিয়াহ'লে আপুনি শক্তি অনুভৱ কৰিব নোৱাৰিব তো ঈশ্বৰৰ বাক্য শক্তি হয় ঈশ্বৰৰ বাক্যই আপোনাক সঁচাটো চলাই দিব আৰু সঁচাটো দেখুৱাই দিব হালেলুয়া তো আপুনি শক্তি পাব তেতিয়া হালেলুয়া তো আত্মাটো যেতিয়া আমাক দিলে আমাৰ লগত যেতিয়া ঈশ্বৰৰ আত্মা আহিলে তেতিয়া আমি আমাৰ ভিতৰত শক্তিটো উৎপন্ন হয় ঈশ্বৰৰ আত্মা জুইটো অভিষেকটো আনৈতিকটো আমাৰ জীৱনত থাকে সেইকাৰণে শয়তান আমাক বেয়া কৰিব নোৱাৰে হালেলুয়া যীশুৰ তেজৰ পৰা আমাক কিনিলে যীশুৰ পবিত্ৰ আত্মা আমাক দান কৰিলে আমাক সহায় কৰিবৰ কাৰণে আমাক কমজুৰি হয় এভৰিবডি হেভ উইকনেছ চব মানুহ জীৱনত কমজুৰি আছে কমতি আছে কিন্তু ঈশ্বৰৰ যেতিয়া আত্মা আহে আমাৰ জীৱনটো ফ্ৰেছ কৰি নতুন কৰি দিয়ে হালেলুয়া সলনি কৰি দিয়ে হালেলুয়া আমাক উইকনেছটো আমাৰ কমজুৰিটো ঈশ্বৰে উঠাই দিয়ে আৰু শক্তি দান কৰে আমাক হালেলুয়া তো সেইকাৰণে আপুনি ৰিচিভ কৰক ঈশ্বৰে আপোনাক শক্তি দিব হালেলুয়া আপুনি শক্তি পাব যীশুৰ নামত মই ঘোষণা কৰিছোঁ যিবিলাক ভাই ভনী সকলো বিশ্বাসী ঈশ্বৰৰ সন্তানবিলাক যিবিলাক ভয় কৰে হালেলুয়া সেইবিলাক যীশুৰ নামত ফলা যায় মুহূৰ্তত হালেলুয়া যীশুৰ নামত দূৰ হৈ যায় হালেলুয়া ভয় আত্মা হালেলুয়া ঈশ্বৰে আমাৰ ভয় আত্মা দিয়া নাই ঈশ্বৰে আমাক শক্তি আত্মা দিলে হালেলুয়া ৰাবা শান্দা ৰাবা শিখি ৰাবা শান্দে ইয়ান্দো ৰব খৰব শিখি ৰাবা শান্দা ৰাবা হালেলুয়া যীশুৰ নামত প্ৰাৰ্থনা কৰিছোঁ হালেলুয়া every Satan spirit every prey spirit hallelujah they cancel in the name of Jesus hallelujah Jesus power super power I release your super power I release your mighty power Lord Jesus hallelujah rabba sikhi rabba shanda rabba sikhi rabba shande Lord Jesus hallelujah hallelujah bless them Lord Jesus everybody Lord hallelujah ধন্যবাদ দিছোঁ পিতা পৰমেশ্বৰ যিসকল প্ৰভু তোমাৰ সন্তানে পিতা পৰমেশ্বৰ তোমাৰ ডাকিয়ে প্ৰভু মোৰ ভিডিঅ'টো চালে প্ৰভু নিশ্চয় জীৱনত প্ৰভু তোমাৰ শক্তি অভিষেক কৰিলে প্ৰভু মই বিশ্বাস কৰিছোঁ পিতা পৰমেশ্বৰ হালেলুয়া নতুন কৰিব পিতা পৰমেশ্বৰ হালেলুয়া তুমি যীশুখ্ৰীষ্টত থকাবিলাক নতুন হৈ যাব সদায় একে হৈ নাথাকিব আমেন হালেলুয়া আমি নতুন হৈ যাম আৰু তুমি ইগলৰ নিচিনা ওপৰত উৰি যাব হালেলুয়া লৰ মাৰি ভাগৰ নেপাব নতুন নতুন বল পাব নতুন শক্তি পাব হালেলুয়া আই ৰিচিভ হালেলুয়া টু দ্য লৰ্ড জিচাছ হালেলুয়া প্ৰভু ঈশ্বৰে আপোনাক সহায় কৰিব ভয়ৰ আত্মাৰ পৰা আজি আপুনি ফ্ৰী হৈ যাব যীশুৰ নামত আজি এই মোৰ ভিডিঅ'টো চোৱাৰ যোগেদি মোৰ ঈশ্বৰৰ বাক্যবিলাক পঢ়াৰ যোগেদি শুনাৰ যোগেদি ঈশ্বৰে আপোনাৰ জীৱনত যিমান ভয়ৰ আত্মা আছিলে এইবিলাক নাইকিয়া কেঞ্চেল হৈ যাব যীশুৰ নামত মই ঘোষণা কৰিছোঁ হালেলুয়া আৰু আপোনাৰ নতুন শক্তিশালী জীৱনত আপুনি আগবাঢ়ি যাব ৰিচিভ কৰক আৰু ঈশ্বৰে আপোনাক ব্লেছিং কৰিব আশীৰ্বাদ দিব অহা দিনত হালেলুয়া যীশুৰ নামত প্ৰাৰ্থনা জনাইছোঁ আমেন 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 গড ব্লেছ ইউ হালেলুয়া থেংক ইউ বাই বাই